Hello everyone. আজি আমি ডিসকাস কৰিম টপ 10 মিক্স আছামিজ জিকেৰ ওপৰত আছামিজ জিকে MCQ সাধাৰণ জ্ঞান গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰিলো বলক ভিডিঅ'টোৰ মাজলৈ ফাৰ্ষ্ট কোৱেশ্চন বামুণী কোঁৱৰৰ আহোম নাম কি আছিল হোৱাট ইজ দ্য নেম অফ আহোম নেম অফ বামুণী কোঁৱৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুডাংফা অপশ্যন is the right answer. চুডাংফা আছিল বামুণী কোঁৱৰৰ আহোম নাম ছেকেণ্ড প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্ন কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধুদৰালি নিৰ্মাণ কৰাইছিল ডিউৰিং দ্য ৰিজন হুইচ আহোম কিং ৱাজ ধুদৰালি বিল্ড গদাধৰ সিংহৰ দিনত শিৱসিংহৰ দিনত ৰুদ্ৰসিংহৰ দিনত পুৰন্দৰ সিংহৰ দিনত আপোনাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গদাধৰ সিংহৰ দিনত কি হৈছিল ধুদৰালি নিৰ্মাণ হৈছিল ওকে 3 নম্বৰ প্ৰশ্ন কি দিয়া আছে অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্ৰচলন পোন প্ৰথমে হৈছিল Which university in Assam was the first to introduce radio ইয়াত দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্তি বিশ্ববিদ্যালয় এখন হ'ল অপেন ইউনিভাৰ্চিটি কি আছিল প্ৰথম ৰেডিঅ' প্ৰচলন হৈছিল ছেকেণ্ড কুৱেশ্যনটো 4 নম্বৰ প্ৰশ্ন গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত দ্য নৱগ্ৰহ টেম্পল ইন গুৱাহাটী ইজ চিটুৱেটেড অন হুইচ হিল ইয়াত দিয়া আছে নীলাচল কালাপাহাৰ জাপৰিজুক চিত্ৰাচল ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ঘ চিত্ৰাচল পাহাৰত কি আছে নৱগ্ৰহ মন্দিৰ আছে ওকে 5 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথমগৰাকী চাকৰিয়ালৰ নাম কি ওকে হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট গভৰ্ণমেণ্ট এমপ্লয় অফ আছাম মানে অসমৰ কোনজন প্ৰথম পৰিয়াল যোনজনে চাকৰি পাইছিল মানে গভৰ্ণমেণ্ট এমপ্লয় আছিল আনন্দৰাম বৰুৱা মইদুল ইছলাম সোণমণি বৰা শৰৎ বৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি আনন্দৰাম বৰুৱাই আছিল প্ৰথম চাকৰিয়াল অসমৰ 6 নম্বৰ প্ৰশ্ন ইয়াত কৈছে যে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল Where did the Battle of পথৰুঘাট take places? নগাঁও জিলাত শিৱসাগৰ জিলাত কামৰূপ কাৰ্বি আংলং জিলাত দৰং জিলাত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি দৰং জিলাত কি হৈছিল পথৰুঘাটৰ ৰণ হৈছিল ইয়াত আৰু এটা প্ৰশ্ন সুধিব পাৰি ইয়াত পথৰুঘাটৰ ৰণটো কিমান চনত সংঘটিত হৈছিল এইটো হৈছিল 1894 ওকে ছেকেণ্ড প্ৰশ্নটোলৈ যাওঁ আমি 7 নম্বৰ প্ৰশ্ন ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম কি What is the name of first Assamese to declare rebellion against the British ইয়াত দিয়া আছে মণিৰাম দেৱান পিয়লি ফুকন গোমধৰ কোঁৱৰ কুশল কোঁৱৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ গোমধৰ কোঁৱৰে আছিল ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথম অসমীয়া 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 8 নম্বৰ প্ৰশ্নত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল ইন হুইচ ইয়াৰ ৱাজ শ্ৰীমন্ত শংকৰদেৱ ব্ৰন ইয়াত দিছে 1939 খ্ৰীষ্টাব্দত 1449 খ্ৰীষ্টাব্দত 1559 খ্ৰীষ্টাব্দত 1669 খ্ৰীষ্টাব্দত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1449 খ্ৰীষ্টাব্দত শংকৰদেৱৰ জন্ম হৈছিল 9 নম্বৰ প্ৰশ্ন আহোম ৰাজত্বকালত প্ৰথমখন ৰাজধানীৰ নাম কি হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট কেপিটেল অফ আহোম ডাইনেষ্টি ইয়াত কৈছে যে আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ অপশ্যন গ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন আজিৰ অন্তিমটো প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ক ভাইটি হৈছে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হৈছে গতিকে ভিডিঅ'টো ইয়ালৈকে চাইছে যদি ভাল পাইছে যদি ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু সুন্দৰ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ